নমস্কাৰ দীপক শইকীয়া আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত B.Ed কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে অতি সুখবৰ। আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা B.Ed এণ্ট্ৰেন্স পৰীক্ষা কেতিয়া হ'ব, অনলাইন ফিজ কিমান, পৰীক্ষা কেই তাৰিখে অনুষ্ঠিত হ'ব, ধুনীয়াকৈ কৈ দিছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৱাহাটী ইউনিভাৰ্চিটি B.Edৰ এণ্ট্ৰেন্স পৰীক্ষাৰ বাবে অনলাইন ষ্টাৰ্ট হ'ব জুলাই মাহৰ 6 তাৰিখে আৰু অনলাইন কৰা লাষ্ট ডেট 21 জুলাই। পৰীক্ষা অনুষ্ঠিত হ'ব আগষ্ট মাহৰ 6 তাৰিখে। Eligibility criteria of Guwahati B.Ed admission: a candidate may be allowed to appear in the Guwahati B.Ed Common Entrance Test 2023 provided that he/she has passed the BA, BSc, BCom or MA, MSc, MCom or equivalent degree program from a recognized board university with at least 50% marks or 45% for SC, ST, OBC, PWD candidate. যিসকল কেণ্ডিডেটে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বা MA, MSc, MCom কমপ্লিট কৰিছে বা ইকুইভেলেণ্ট ডিগ্ৰী প্ৰগ্ৰেম কমপ্লিট কৰিছে তেওঁলোকৰ বাবে 50% মাৰ্ক লাগিব আৰু OBC, SC, ST, PWD কেণ্ডিডেটৰ বাবে 45% মাৰ্ক লাগিব। এপ্লিকেশ্যন ফি অফ গুৱাহাটী B.Ed কমন এণ্ট্ৰেন্স টেষ্ট 1500 টকা আৰু মোড অফ পে'মেণ্ট কৰিব পাৰিব ATM কাৰ্ড, ইণ্টাৰনেট বেংকিং আৰু UPI মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। B.Ed কমন এণ্ট্ৰেন্স টেষ্টৰ বাবে 100টা কুৱেশ্যন থাকিব, টোটেল মাৰ্ক থাকিব 400। টাইপ অফ কুৱেশ্যন থাকিব মাল্টিপল চইচ কুৱেশ্যন, MCQ থাকিব উইথ 4 অপশ্যন, 4টা অপশ্যন থাকিব। সময় দিব 2 ঘণ্টা 120 মিনিট। মিডিয়াম অফ টেষ্ট: দ্য টেষ্ট বুকলেট এণ্ড OMR উইল বি ইংলিছ। দ্য টেষ্ট উইল বি OMR বেষ্ট। টেষ্ট বুকলেটখন ইংলিছত থাকিব। নিগেটিভ মাৰ্কিং থাকিব: দেয়াৰ উইল বি 4 মাৰ্কছ ফৰ দ্য কাৰেক্ট এনচাৰ। এটা শুদ্ধ উত্তৰ হ'লে 4 মাৰ্ক থাকিব এণ্ড -1 ফৰ দ্য ৰং এনচাৰ। যদি ভুল হয় তেতিয়াহ'লে -1কৈ কাট খাব। ন' নিগেটিভ মাৰ্কছ ফৰ আনএনচাৰ কুৱেশ্যন। যদি ভুল হয় তাৰ ওপৰত কোনো মাৰ্ক নাথাকিব। এক্সাম চেণ্টাৰ অনুষ্ঠিত হ'ব বৰপেটা, গুৱাহাটী, মৰিগাঁও, পাঠশালা, ধুবুৰী, যোৰহাট, নগাঁও, ৰঙিয়া, গোৱালপাৰা, মঙলদৈ, নলবাৰী, তেজপুৰ। চিলেবাছ দি থোৱা আছে। জেনেৰেল ইংলিছত আহিব ভকেবুলাৰী, টেন্স, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যন, কাৰেকশ্যন অফ চেণ্টেন্স এণ্ড কম্পেৰিহেনশ্যন 120 নম্বৰ আহিব। জেনেৰেল নলেজত আহিব ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জেনেৰেল ছায়েন্স, কাৰেণ্ট এফেয়াৰ্ছ, তাত আহিব 120 নম্বৰ। টেষ্ট অফ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটিত আহিব 120 নম্বৰ। কাৰেণ্ট ইণ্ডিয়া এডুকেশ্যন ইছ্যু এণ্ড পলিচিছ, নেশ্যনেল পলিচি অফ এডুকেশ্যন 2022, ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টেৰী এডুকেশ্যন, ৰাইট টু এডুকেশ্যন, সৰ্বশিক্ষা অভিযান SSA, ছেকেণ্ডাৰী এডুকেশ্যন, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান RMSA। ইয়াত আহিব 40 মাৰ্ক, টোটেল আহিব 400 মাৰ্ক। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই উপকৃত হৈছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।